পৰীক্ষা পাইছেহি নহয় আৰু মই এতিয়া যি কম তোমালোকে ভালদৰে লিখি যাবা দেই। এতিয়া আমি নিবনুৱাৰ সমস্যাৰ বিষয়ে পঢ়িম। মই কৈ যাম, তোমালোকে লিখি যোৱা। ল লৈছো বাৰু, কিন্তু তই আকৌ নেভাবিবি মই তোক ভাল পাওঁ বুলি। শুন আজি অকলে অকলে আহিছ যে? লগৰকেইজনী গ'লগে আকৌ আগত। উঠ, ডাবুল নি পাইছ? চেষ্টাটো কৰি চাম। তোৰ চেষ্টাৰ জহত মই আকৌ কম বয়সতে হাত ভৰিকেইটা ভাঙিব নোৱাৰো নহয়। লাগিলে মই তোক ঠেলি ঠেলি নিম, তই প্ৰথমতে উঠচোন। উঠ। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমি তোমালোকৰ পৰীক্ষাত আহিবলগীয়া কেইটামান বিপৰীতাৰ্থ শব্দ আলোচনা কৰিম। ইমান চিন্তা কৰিবলগীয়া কাৰণ নাই। কেইটামান শব্দ মই তোমালোকক দি দিম, তোমালোকে মোক লিখি পেলাই দেখুৱাবা। এটা বাৰু মই কৈ দিছো তোমালোকক, মই লিখি যাম, তোমালোকে বাকী কেইটা কৰি দেখুৱা। প্ৰথমটো দিছো আদি। এই আদি শব্দটোৰ বিপৰীত শব্দ কি হ'ব পাৰে কোনোবাই জানানে? কি হয়? অন্ত। ঠিক আছে, বাকী কেইটা তোমালোকে ক'ব নালাগে, নিজৰ নিজৰ বহীত লিখি যোৱা। ঐ ল চাই ল। সহায় কৰি দিছো বাৰু, কিন্তু নাভাবিবি আকৌ মই তোক ভাল পাওঁ বুলি। ঐ শুনচোন। লৈছো বাৰু, কিন্তু মই আকৌ তোক জানো ভাল তই মোক ভাল নাপাৱ, নালাগে পাব। হ'ব